নমস্কাৰ, নীতি কিটচেনলৈ আপোনালোকক স্বাগতম। মই আজি একেবাৰে চিম্পুল ৰেচিপি লৈ আনিছোঁ, নিশ্চয় আপোনালোকে চাই ভালেই পাব। আজি মই বনাম বুলি ভাবিছোঁ মচুৰ দালি আৰু মগুৰ দালি মিলাই। প্ৰথমতে মই দালিখিনি প্ৰায় 20 মিনিটমান তিয়াই ৰাখিলোঁ আৰু পানীৰ পৰা উঠাই মই এইখিনি অকণমান দেৰি ভাজি লৈছোঁ। এনেদৰে ভাজি ল'লে কি হয়, মগুৰ দালিৰ যিটো গোন্ধ সেইটো নোহোৱা হয়। মই মগুৰ দালি বেছি কৰি লৈছোঁ আৰু মচুৰ দালি কম কৰি লৈছোঁ। এতিয়া মোৰ দালিখিনি ভজা হৈ গ'ল। বৰ বেছিকৈ ভাজিলেও কি হ'ব, এইটো সিজাত অসুবিধা হ'ব, সোনকালে নিসিজিব। এতিয়া মই চচপেনৰ ওপৰত অলপমান পানী দি গেছত উঠাই দিলোঁ আৰু ইয়াতে যিখিনি ভাজি লৈছিলোঁ দালিখিনি দি দিলোঁ। লগতে মই কোমলীয়া এমুঠি চজিনা সৰু সৰু টুকুৰা কৰি দালিতে দি দিছোঁ। এনেদৰে কোমলীয়া চজিনা যদি দালিত দিয়া হয়, খাবলৈ খুবেই ভাল লাগে। লগতে দুটুকুৰা আলু মই দি দিলোঁ, কিয়নো আলুটো মোৰ বহুত ফেভৰেট হয়, সেইটো কাৰণে মই যিকোনো চব্জিতে আলুটো এড কৰোঁৱেই। এতিয়া মই ইয়াতে আন্দাজমতে নিমখ দিলোঁ প্ৰথমতে, আপোনালোকে যদি ভাবে পিছতো দিব পাৰিব। কিন্তু আচলতে কি হয়, যদি নিমখটো দিয়া হয় বস্তুবোৰ সোনকালে সিজি আহে। এতিয়া মই 5 মিনিটমান ঢাকি ৰাখিলোঁ। এয়া চাওক, দালিখিনি উতলিছে। ইয়াতে মই এতিয়া হালধি দি দিম। কুকাৰত বইল কৰি দালি বনোৱাতকৈ এনেদৰে যদি চচপেন বা কেৰাহীত আমি বইল কৰি দালিটো বনাওঁ, তেতিয়া খাবলৈ খুবেই টেষ্টি হয়। সাধাৰণতে মই এনেকৈ খোলাকৈ মই বইল কৰি লৈ সেই তেলটো কুকাৰত বইল কৰা নহয়। কুকাৰত বইল কৰিলে দালিটো সিমান টেষ্ট নালাগে খাই। এতিয়াখিনি সিজিবৰ কাৰণে মই আৰু 10-15 মিনিটমান ঢাকি ৰাখিলোঁ। এয়া চাওক, প্ৰায় সিজি আহিছে, কিন্তু মগুৰ দালিটো সিজিবলৈ অকণমান বাকী আছে। মচুৰ দালি আৰু চজিনাটো আলুটো প্ৰায় সিজিলে। মগুৰ দালি সিজিবলৈ অকণমান টাইম লাগে, সেইটো কাৰণে প্ৰায় আৰু 5-6 মিনিটমান মই ঢাকি ৰাখিম। এতিয়া চাওক, ওপৰলৈ অকণমান ফেন উঠি আহিছে, মই ফেনখিনি কাটি পেলাই দিম। দালিখিনি প্ৰায় হ'লগৈ আৰু তেল দিব পৰা হৈ গ'ল। এতিয়া মই চচটো নমাই ইয়াতে মই এখন কেৰাহী পাতি দিম দালিটো তেল দিবৰ কাৰণে। কেৰাহীখন মোৰ গৰম হৈ গ'ল, তাতে অকণমান মিঠাতেল দিলোঁ। প্ৰথমতে মই তেলত অকণমান পাঁচফোৰণ দি দিছোঁ, কিন্তু পাঁচফোৰণটো দিলে দালিটো খাই খুবেই ভাল লাগে। লগতে 3টা শুকান জলকীয়া আৰু কেইফুলামান নহৰু, কাটি ৰখা অকণমান পিঁয়াজো মই ইয়াতে দি দিছোঁ। এই গোটেইখিনি মই এতিয়া ভালদৰে লৰাই ল'ম। মই দালি বনালে সাধাৰণতে নৰসিংহ পাতটো প্ৰায় দিওঁ, আজিও মই দিম বুলি ভাবিছোঁ। সেই কেইখিলামান নৰসিংহ পাত মই ইয়াতে মিলাই দিছোঁ। এইখিনি মই ভালদৰে ভাজিম। নৰসিংহ পাতটো খৰখৰীয়া হৈ যোৱালৈকে মই ভাজি ল'ম আৰু পিঁয়াজটো মই ব্ৰাউন কালাৰ হোৱালৈকে ভাজিম, তেতিয়াহে দালিটো ইয়াত দিব পৰা হ'ব। এয়া চাওক, নৰসিংহ পাতখিনি খৰখৰীয়া হৈ আহিলে আৰু পিঁয়াজটো ধুনীয়া ব্ৰাউন কালাৰ হ'ল, এটা ভাল গোন্ধ আহিছে। এতিয়া মই যিখিনি দালি বইল কৰি ৰাখিছিলোঁ, সেই বইল দালিখিনি ইয়াত দিব পৰা হৈ গ'ল। দালিখিনি দালি দিওঁতে সদায় গেছৰ জুইটো কমাই ল'ব লাগে, নহ'বা গৰম দালিটো বাকি দিয়াৰ লগে লগে বক বককৈ উতলি যেতিয়া আহিব, তাৰ যিটো ভাপ ওলায়, সেই ভাপটো আমাৰ হাতত পুৰিব পাৰে। মই গেছৰ জুইটো কমাই ৰাখিছোঁ আৰু দালিটো এনেদৰে লাহে লাহে তেলৰ ওপৰত ঢালি দিছোঁ। এতিয়া চাওক, ইমান ধুনীয়া লাগিছে দালিখিনি দেখিবলৈ। অকণমান কেঁচা ধনিয়া দৰকাৰ হৈছিলে, কিন্তু আজি মোৰ ধনিয়াটো নাই। কথা নাই, এনেকৈ চলি যাব আজি। আপোনালোকে মোৰ দালি বনোৱা পদ্ধতিটো কেনেকুৱা পালে জনাবচোন কমেণ্ট এটা কৰি, আৰু লাইক এটা কৰিবলৈ নাপাহৰিব। আৰু এনেদৰে আপোনালোকেও বনাই খাওক, খুবেই ভাল লাগে। এনেকুৱা অকণমান দালি, সৰু মাছৰ ভাজি অকণমান আৰু অকণমান আচাৰ যদি কাঁহীৰ দাঁতিত লৈ খোৱা হয়, তেতিয়া এটা সুন্দৰ জুতি। মোৰ এইটো বহুত ফেভৰেট খাদ্য। আজিলৈ মোৰ ইমানেই আছিল। যদি আপোনালোক মোৰ চেনেললৈ নতুনকৈ আহিছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল বুটামটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে চাই থাকিবলৈ পাব। আজিলৈ ইমানেই আছিল, তেনেহ'লে আপোনালোকক এৰিছোঁ। ধন্যবাদ।